Hello everyone. তো নমস্কাৰ মই যোৱাকালি এটা ভিডিঅ'ত অলপমান দীঘলীয়া হৈছিলে আজিৰ পৰা সৰুকৈ ভিডিঅ' বনাম চিন্তা নকৰিব আমি পঢ়িছিলোঁ শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়ৰ প্ৰথম ভিডিঅ'টি আমি আপলোড কৰিছোঁ তাতে পঢ়িছিলোঁ যে শ্বাস বা প্ৰশ্বাস আৰু শ্বসন কোষীয় শ্বসনৰ মাজত পাৰ্থক্যটো কি আছিলে পঢ়িছিলোঁ আৰু শ্বসনৰ অংগসমূহ লগতে মানুহৰ শ্বসন তন্ত্ৰ বিষয়ে আমি পঢ়িছিলোঁ এতিয়া আমি তাৰে নেক্সট ভিডিঅ'টিত আমি পঢ়িবলৈ আৰম্ভ কৰিম যে যদি আমি চাওঁ যে শ্বসন প্ৰক্ৰিয়াটো প্ৰচেছটো ঠিক আছে প্ৰচেছ শ্বসনৰ প্ৰক্ৰিয়াটো বা প্ৰচেছটো কিমান কেইটা পৰ্যায়েৰে এই প্ৰচেছটো কিমান কেইটা ষ্টেপছেৰে সম্পন্ন হয় কিমান কেইটা ষ্টেপৰ দ্বাৰা বা কিমান কেইটা ষ্টেপৰ মাজেৰে পৰ্যায়সমূহৰ মাজেৰে সম্পন্ন হয় এই বিষয়ে পঢ়িম প্ৰথমতে চাওক শ্বাস প্ৰশ্বাস বা আমি তাক কি বুলি কওঁ ক্লমীয় সংপাতন বুলি কওঁ দেই এইটো আহিব পাৰে এক্সামত যে ক্লমীয় সংপাতন মানে কি বুজায় একেই কথা ক্লমীয় সংপাতন আৰু শ্বাস প্ৰশ্বাস মানে একেই কথা যে আমি বায়ুমণ্ডলৰ পৰা অক্সিজেন লওঁ আৰু দেহৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ উলিয়াই দিওঁ তাক আমি কি বুলি কওঁ ক্লমীয় সংপাতন বা শ্বাস প্ৰশ্বাস বুলি কওঁ এতিয়া আমি শ্বাস প্ৰশ্বাসৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা শৰীৰে কি ল'লে অক্সিজেন ল'লে আৰু দেহৰ পৰা কাৰ দ্বাৰাই বায়ুকোষৰ দ্বাৰাই কাৰ্বন ডাই অক্সাইড বায়ু বাহিৰলৈ উলিয়াই দিয়ে তাৰপিছত কি হ'ল দেহৰ ভিতৰত যে অক্সিজেনটো আহিল ঠিক আছে তাৰপিছত কি হ'ল এই বায়ুকোষৰ আৱৰণ বায়ুকোষ মানে বায়ুথলি এলভিঅলি চ' আমি যদি চাওঁ চিম্পলি যদি চাওঁ এইটো আমাৰ হাওঁফাওঁ ইয়াতকৈ আৰু চিম্পলকৈ আঁকিব নোৱাৰি দেই সৰু জাগাত এইটো যদি চাওঁ আমি wait a minute so এইটো যদি চাওঁ এইটো আমাৰ হাওঁফাওঁ ইয়াতে কি আছে এইবিলাক শাখা শ্বাসনলবোৰ আছে ইয়াতে আহি পেলাই কি আছে আমাৰ বায়ুথলীটো আছে বায়ুথলী তাক আমি কি বুলি কওঁ ইংৰাজীত এলভিঅলি আছে এই বায়ুথলীৰ ভিতৰত কি আছে তোমাৰ বায়ুমণ্ডলৰ পৰা আমি কি লৈছোঁ অক্সিজেন লৈছোঁ ঠিক আছে আৰু তেজ নলীৰ দ্বাৰা ঠিক আছে তেজ নলীৰ দ্বাৰা দেহৰ পৰা কি আহিছে দেহৰ পৰা কাৰ্বন ডাই অক্সাইড আহিছে এতিয়া এই কাৰ্বন ডাই অক্সাইড আৰু আপোনাৰ কি হ'ব অক্সিজেনৰ বিনিময় হ'ব অক্সিজেন তেজৰ মাজত আহি যাবহি আৰু কাৰ্বন ডাই অক্সাইড বায়ুথলীত যাব আৰু বায়ুথলীৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ উলিয়াই যাব আৰু বায়ুমণ্ডলৰ পৰা অক্সিজেন যে বায়ুথলীত আছিলে সেই অক্সিজেনটো কলৈকে আহিব তেজ নলীৰ ভিতৰেদি আহি পেলাই ইয়াতে বিনিময় হৈ পেলাই ক'ত যাব দেহৰ ভিতৰত যাবহি ঠিক আছে এইটো বস্তুটো ইয়াতে লিখা আছে চাওক বায়ুকোষৰ আৱৰণৰ মাজেৰে বায়ুকোষৰ আৱৰণ এইটো বায়ুকোষৰ আৱৰণ কোনখিনিক এইটো আৱৰণ দেই এইটো আৱৰণ ঠিক আছে এইটো আৱৰণ তো বায়ুকোষৰ আৱৰণৰ মাজেৰে কি হ'ব আপোনাৰ কি হ'ব অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় হ'ব হ'ল বিনিময়ৰ পিছত কি হ'ব এই তেজৰ দ্বাৰা গেছৰ পৰিবহণ হ'ব দেই এই তেজৰ দ্বাৰা এতিয়া এই তেজ নলীৰ দ্বাৰা কি হ'ব পৰিবহণ হৈ পেলাই দেহৰ ভিতৰৰ কোষবোৰলৈ বা কলাবোৰলৈকে লৈ আহিব কি লৈ আহিব অক্সিজেন গেছটোক লৈ আহিব এতিয়া দেহৰ ভিতৰত অহাৰ পিছত তেজৰ দ্বাৰা দেহৰ ভিতৰত কলা বা কোষৰ মাজত অহাৰ পিছত কি হ'ব যেহেতু তেজৰ দ্বাৰা কলালৈকে লৈ আহিলে এইটো আমাৰ সাপোজ কোষ এটা আছে চেল এটা আছে ঠিক আছে এইটো আমাৰ চেল আছে কোষ আছে এইটো আমাৰ তেজ নলী আছিলে ঠিক আছে এনেকৈ বৈ কলৈকে আনিলে কি আনিলে অক্সিজেন গেছ লৈ আহিলে এতিয়া অক্সিজেন গেছ ইয়াতে প্ৰচুৰ পৰিমাণে অক্সিজেন গেছ আছে এতিয়া এই অক্সিজেন গেছ আকৌ প্ৰথমতে বিনিময়টো ক'ত হ'ল বিনিময়টো তেজ নলী আৰু বায়ুকোষৰ মাজত হ'ল দেই বায়ুথলী আৰু তেজ নলীৰ মাজত বিনিময় হৈ পেলাই অক্সিজেন লৈ আহিলে কঢ়িয়াই লৈ আনিলে কোনে তেজ নলীৰ দ্বাৰা কঢ়িয়াই লৈ আহিলে কঢ়িয়াই লৈ অহাৰ পিছত
এতিয়া আপোনাৰ সাপোজ ধৰি লওক যে কঢ়িয়াই আনাৰ পিছত কি হ'ল ইয়াতে কি হ'ব দেহৰ ভিতৰত কি হৈছিলে অপজিটিভ বিক্ৰিয়া হৈছিলে বিক্ৰিয়াৰ ফলত কি হৈছে খাদ্য এক মিনিট অপজিটিভ বিক্রিয়ার ফলে কি হয়েছিল খাদ্যৰ লগত অক্সিজেনৰ বিক্রিয়া ঘটি পেলাই কি এটিপি আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিল এতিয়া কলা বা কোষৰ ভিতৰত কি আছে আপোনাৰ কাৰ্বন ডাই অক্সাইড প্ৰচুৰ পৰিমাণে আছে কিন্তু এই তেজনলীত কি আছে অক্সিজেন প্ৰচুৰ পৰিমাণে আছে ইয়াতে কি হ'ব চাপৰ তাৰতম্যৰ কাৰণে নহয় সৰি চাপৰ না গাঢ়তাৰ তাৰতম্যৰ কাৰণে কি হ'ব ইয়াতে কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইড বেছিকৈ আছে আৰু তেজৰ মাজত অক্সিজেন বেছিকৈ আছে হয় নহয় ইয়াতে আপোনাৰ কি আছে অক্সিজেন তুলনামূলকভাৱে কম আছে ইয়াতে আকৌ কি আছে আপোনাৰ আহি থকা তেজত কাৰ্বন ডাই অক্সাইড তুলনামূলকভাৱে কম আছে ইয়াতে কাৰ্বন ডাই অক্সাইড বেছি আছে ইয়াতে কম আছে ইয়াতে অক্সিজেন কম আছে ইয়াতে আকৌ অক্সিজেন বেছি আছে যাৰ ফলত ইয়াতে গাঢ়তাৰ তাৰতম্যৰ ফলত কি হ'ব আপোনাৰ এই তেজনলীৰ পৰা অক্সিজেন ভিতৰলৈ সোমাই আহিব আৰু দেহৰ ভিতৰত প্ৰস্তুত হৈ থকা কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই যাব হল তেজ আৰু কলাৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ব্যাপন হ'ব তাৰ পিছত কি হ'ব শেষত যাবলৈ চাওক এতিয়া কি আছে কোষৰ ভিতৰত কি আছে অক্সিজেন আছে নাই কোষৰ ভিতৰত অক্সিজেন আছে তে কোষৰ ভিতৰত কি হ'ব অপজিটিভ বিক্রিয়া ক্যাটাবলিজম বা ক্যাটাবলিক রিঅ্যাকশন হৈ পেলাই কি হ'ব এই অক্সিজেন ব্যৱহাৰ হ'ব ব্যৱহাৰ হৈ পেলাই কি কৰিব ইয়াতে শক্তি উৎপন্ন কৰিব আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব যাৰ ফলত কাৰ্বন ডাই অক্সাইড পিছত নিষ্কাৰণ কৰিব এইকেইটা স্টেপত সম্পন্ন হয় কোনকেইটা স্টেপ আছিলে আপুনি শ্বসনৰ প্ৰক্ৰিয়াৰ কিছুমান পৰ্যায়সমূহ স্টেপস প্ৰথমতে কি আছিল ক্লিমীয় সংকোচন বা শ্বাস প্ৰশ্বাসৰ দ্বাৰা কি কৰোঁ আমি বায়ুথলীৰ ভিতৰত আমি কি ল'লোঁ অক্সিজেন ল'লোঁ আৰু বায়ুথলীত উপস্থিত থকা কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই দিলোঁ হয়নে নহয় তাৰপিছত বায়ুথলীত আমাৰ অক্সিজেন আছে তো বায়ুথলীৰ পৰা তেজনলীৰ মাজত কি হ'ব এই বায়ুথলী বা বায়ুকোষৰ আৱৰণৰ মাজেৰে কি হ'ব অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হ'ব বিনিময় হোৱাৰ পিছত কি হ'ব থাৰ্ড স্টেপত অক্সিজেন তেজত আহিব তেজত আহি পেলাই অক্সিজেনখিনি তেজৰ দ্বাৰা পৰিবহন হৈ পেলাই কোষ বা কলালৈকে ভিতৰলৈ সোমাই আহিব কোষ বা কলালৈকে ভিতৰলৈ সোমাই অহাৰ আগত তাতেও কি হ'ব বিনিময় হ'ব তো বিনিময় দুটা জায়গাত হৈ আছে এটা হ'ল কোষ আৰু কলাৰ মাজত আৰু এটা কি হৈছে বায়ুথলী বা বায়ুকোষ আৰু তেজৰ মাজত ঠিক আছে প্ৰথমত ক'ত হ'ল প্ৰথমত ইয়াতে হ'ল ঠিক আছে ক'ত হ'ল বায়ুকোষ বা বায়ুথলী আৰু তেজৰ মাজত হ'ল দ্বিতীয়তে ক'ত হ'ল তেজ আৰু কোষৰ মাজত বা কলাৰ মাজত হ'ল দিয়ক বাৰু এতিয়া আপোনালোকে শ্বাস প্ৰশ্বাসৰ প্ৰণালী মেকানিজম ইয়াতে আমি খালি জাষ্ট প্ৰক্ৰিয়া প্ৰচেছটো পঢ়িলোঁ প্ৰণালী এতিয়া আমি পঢ়িম মেকানিজম প্ৰণালী মানে মেকানিজম কেনেকৈ হয় কি পৰিৱৰ্তন ঘটে হাওঁফাওঁৰ ভিতৰত বা হাওঁফাওঁৰ ওপৰত বাহ্যিক কিছুমান অংশৰ পৰিৱৰ্তন ঘটে এইখিনি বস্তু আমি পঢ়িম ঠিক আছে এতিয়া প্ৰথমতে আপুনি এনচিইআৰটিত চাওক যে শ্বাস প্ৰশ্বাসত দুটা পৰ্যায় আছে কিহৰ কি দুটা পৰ্যায় এই প্ৰণালীৰ দুটা পৰ্যায় আছে ঠিক আছে শ্বাস বা অন্তঃশ্বসন আৰু প্ৰশ্বাস বা বহিঃশ্বসনৰ দ্বাৰা কি হয় আপোনাৰ গেছ বাহিৰলৈ উলিয়াই যায় এতিয়া অন্তঃশ্বসন বা শ্বাস বুলি আমি কি বুজো ইনস্পিৰেশ্যন য'ত কি হৈছে বায়ুমণ্ডলৰ পৰা বায়ু গ্ৰহণ কৰা হয় প্ৰশ্বাস বা বহিঃশ্বসনৰ ফলত কি হয় আমাৰ এক্সপিৰেশ্যন যাৰ দ্বাৰা কি হয় বায়ুথলীত থকা বায়ু বাহিৰলৈ উলিয়াই দিয়া হয় এইখিনি আপোনালোকে পাৰিব ডিফাৰেন্স শ্বাস প্ৰশ্বাস বা অন্তঃশ্বসন আৰু বহিঃশ্বসনৰ মাজত পাৰ্থক্য যদি আহে দুটা পইণ্ট লিখি দিলে হ'ল শ্বাসত কি হয় বায়ুমণ্ডলৰ পৰা বায়ু গ্ৰহণ কৰি পেলাই ভিতৰলৈ অনা হয় দেহৰ ভিতৰত হাওঁফাওঁৰ ভিতৰত আৰু বহিঃশ্বসন বা প্ৰশ্বাসত কি হয় আপোনাৰ বায়ুথলীৰ ভিতৰত থকা হাওঁফাওঁৰ ভিতৰত থকা বায়ুথলীৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ উলিয়াই দিয়া হয় এতিয়া ইয়াতে কি পৰিৱৰ্তন ঘটে চাওক আপোনালোকে প্ৰথমতে চিধা কথাত যদি আমি ক'ব খোজোঁ ইজি ৱেত কম দেই
একদম সাধাৰণভাৱে মই কম, যদি আমি এইটো আকো, সাপোজ যদি দুটা শ্বাস বা অন্তঃশ্বসন আৰু প্ৰশ্বাসৰ প্ৰণালী আৰু শ্বাসৰ প্ৰণালী, ঠিক আছে? শ্বাসৰ প্ৰণালী আৰু প্ৰশ্বাসৰ প্ৰণালী বিষয়ে আমি পঢ়িম। আপোনালোকে প্ৰথমতে চাওক দেই, ইয়াতে কি আছে আমাৰ, যদি আমি হাওঁফাওঁটো এনেকৈ আঁকো, যদি আমি হাওঁফাওঁটো ৰ'ব, যদি আমি হাওঁফাওঁটো এনেকৈ আঁকো, ঠিক আছে? ইয়াতে আপোনাৰ এক মিনিট ইৰেজাৰ অলপমান মুছি লওঁ, বস্তুটো কাৰেকশ্যন কৰাই লওঁ। ঠিক আছে, ইয়াতে কি আছিলে, এইবিলাক আমাৰ কামিহাৰ, ঠিক আছে? এইবিলাক আমাৰ কামিহাৰ। তো বাৰে বাৰে মই আঁকি নিদিওঁ, আপোনালোকে এনেকৈ বস্তুখিনি জানি ল'ব দেই। এতিয়া চাওক, এইটো অলপমান, এইটো কি আমাৰ, এইটো মধ্যছদা, ঠিক আছে? এইখিনিলৈকে আপোনাৰ বুজি পাইছে? মধ্যছদা, এইটো আমাৰ মধ্যছদা। আৰু এইবিলাক কি, এইবিলাক কি আপোনাৰ, এইবিলাক বাহিৰৰ পিনে এইবিলাক কি, কামিহাৰ, ঠিক আছে? এতিয়া চাওকচোন, শ্বাসত কি হয়, এনেকুৱা এটা প্ৰচেছ হ'ব লাগিব, য'ত কি হ'ব লাগিব, এনেকুৱা এটা প্ৰচেছ হ'ব লাগিব বা এনেকুৱা কিছুমান পৰিৱৰ্তন ঘটিব লাগিব, যাৰ ফলত কি হ'ব, বায়ুমণ্ডলৰ পৰা গেছ ভিতৰলৈ যাব শ্বাসৰ ক্ষেত্ৰত। আৰু ইয়াতে প্ৰশ্বাসৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা হ'ব লাগিব, যাৰ ফলত কি হ'ব, আপোনাৰ দেহৰ ভিতৰত থকা বায়ুখিনি বায়ুমণ্ডললৈ গুচি যাব লাগিব। প্ৰথমতে হ'ল যে যদি চায়, প্ৰথমতে কি হ'ব, মধ্যছদাৰ, আমি তিনিটা ষ্টেপত পঢ়িম। প্ৰথমতে কি হ'ব, মধ্যছদাৰ সংকোচন হ'ব। মধ্যছদাৰ সংকোচন হোৱা মানে কি, মধ্যছদা তলপিনে আহিব, ঠিক আছে? যদি আপুনি ইয়াতে এটা গাঁঠি মাৰি দিয়ক, ঠিক আছে, আপুনি এইটো টানিব চেষ্টা কৰক, ইপিনে টানিব চেষ্টা কৰক, তেনেহ'লে কি হ'ব, মধ্যছদা তলপিনে আহিব নে নাই? মধ্যছদা তলপিনে অহা মানে কি, মধ্যছদাৰ সংকোচন, মধ্যছদাৰ সংকোচন হ'ল। মধ্যছদাৰ সংকোচন হোৱাৰ ফলত এই গোটেইখিনি এৰিয়াত কি হ'ব, প্ৰথমতে আমি ষ্টেপত কি পঢ়িলোঁ, মধ্যছদাৰ সংকোচন হ'ল। মধ্যছদাৰ সংকোচনৰ ফলত কি হ'ল আপোনাৰ, মধ্যছদাৰ সংকোচনৰ ফলত কি হ'ল আপোনাৰ, এই লগতে কামিহাৰ ওপৰ পিনে গুচি গ'ল, ঠিক আছে? মধ্যছদাৰ সংকোচনৰ ফলত এই অন্তঃপৰশী পেশী, এইখিনি আমি কি বুলি কওঁ, ইণ্টাৰকষ্টেল মাছেল বা আন্তঃপৰশী পেশী বুলি কওঁ, এইবোৰ ওপৰ পিনে, অন্তঃপৰশী পেশীবোৰ ওপৰৰ পিনে গতি কৰিলে, গতি কৰাৰ ফলত কি হ'ল আপোনাৰ, এই গোটেইখিনি এৰিয়াত, এইটো ষ্টেপত কি লিখিম আমি, বক্ষ কোটালী বা বক্ষ গহ্বৰৰ আয়তন কি বৃদ্ধি পালে নে নাই, আয়তন বৃদ্ধি পালে। বক্ষঘৰৰ আয়তন বৃদ্ধি পালে কি হয়, আয়তন মানে ভলিউম বৃদ্ধি পালে কি হয়, আয়তন আৰু চাপৰ মাজত কি সম্পৰ্কটো, কি চাপ কমি গ'ল, ঠিক আছে? এতিয়া বক্ষ গহ্বৰৰ বা বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পোৱাৰ কাৰণে কি হ'ল, মধ্যছদাৰ সংকোচন হ'ল, আৰু আন্তঃপৰশী বা অন্তঃপৰশী পেশীবোৰৰ ওপৰ পিনে মুভমেণ্ট কৰিলে বা গতি কৰিলে, তাৰ ফলত কি হ'ল, বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পালে। বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পালে কি হয়, চাপ কমি গ'ল, ভিতৰৰ চাপটো কাৰ তুলনাত, বায়ুমণ্ডলৰ তুলনাত, কম্পেৰিজন আছে দেই, খালি কেৱল ভিতৰৰ চাপটো যে কমিল, কাৰ তুলনাত, বায়ুমণ্ডলৰ তুলনাত ভিতৰৰ চাপটো কমি গ'ল। এতিয়া ভিতৰৰ চাপ কমি গ'লে কি হ'ব, বায়ু ক'ৰ পৰা ক'লৈকে গতি কৰিব, সদায় বেছি চাপৰ পৰা কম চাপলৈ গতি কৰে, হয়নে নহয়? আপোনালোকে জানে যে বায়ুৰ মুভমেণ্ট গতিটো ক'ৰ পৰা ক'লৈকে হয়, য'ত বেছি চাপ থাকে তাৰে পৰা কম চাপ থকা অংশলৈকে গতি কৰে।
এতিয়া বক্ষগহ্বৰৰ ভিতৰত চাপ কিমান আছে? কম আছে, হয়নে নহয়? প্ৰেছাৰ ল' আছে, বাহিৰত কি আছে? প্ৰেছাৰ হাই আছে, যাৰ ফলত কি হ'ব? বাহিৰৰ পৰা গেছ ভিতৰলৈকে গতি কৰিব আৰু যাৰ ফলত কি হ'ব? শ্বাস হ'ব। ইয়াতে কি হ'ব? একদম সম্পূৰ্ণৰূপে বিপৰীত। ইয়াতে কি হ'ব? মধ্যছদা আকৌ কি হ'ব আপোনাৰ? বিশ্ৰাম অৱস্থালৈ গুচি যাব। মধ্যছদা আকৌ বিশ্ৰাম অৱস্থালৈ গুচি যাব বা পুনৰ অৱস্থালৈ গুচি যাব। মধ্যছদা বিশ্ৰাম অৱস্থালৈকে যোৱাৰ লগে লগে কি হ'ব? আপোনাৰ অন্তঃপৰ্শকীয় পেশীবোৰ বা কামিহাৰৰ এইবিলাক থকা পেশীবোৰ কি হ'ব? আপোনাৰ সেই পেশীবোৰ তলৰ পিনে গতি কৰিব, যাৰ ফলত কি হ'ব? বক্ষগহ্বৰৰ আয়তন কি হ'ব? কমি যাব। আৰু বক্ষগহ্বৰৰ আয়তন কমা মানে কি? ইয়াতে কি হ'ব? বক্ষগহ্বৰৰ ভিতৰৰ চাপ কি হ'ব? চাপ বৃদ্ধি পাব নে নাই? চাপ বৃদ্ধি পাব কাৰ তুলনাত? বায়ুমণ্ডলৰ তুলনাত বক্ষগহ্বৰৰ চাপ বৃদ্ধি পালে। তো মানে কি? বায়ুমণ্ডলত চাপ কেনেকুৱা আছে? বায়ুমণ্ডলত চাপ কিমান আছে? প্ৰেছাৰ বেছি কম আছে। আৰু ভিতৰত বক্ষগহ্বৰৰ ভিতৰত কিমান আছে? প্ৰেছাৰ বেছি আছে। প্ৰেছাৰ বেছিটো হ'ল কিহৰ কাৰণে? মধ্যছদাৰ বিশ্ৰাম অৱস্থালৈকে গ'ল আৰু কামিহাৰৰ লগত লাগি থকা সেই পেশীবোৰ, অন্তঃপৰ্শকীয় পেশীবোৰ বা ইণ্টাৰকষ্টেল মাসলবোৰ তলপিনে গতি কৰিলে, যাৰ ফলত বক্ষগহ্বৰৰ আয়তন কি হ'ল? কমি গ'ল আৰু চাপ বৃদ্ধি পালে। কাৰ তুলনাত? বায়ুমণ্ডলৰ তুলনাত। তো বায়ুমণ্ডলত এতিয়া চাপ কিমান? কম আৰু ভিতৰৰ চাপ বেছি। এতিয়া ক'ৰ পৰা ক'লৈকে গতি কৰিব? বায়ু ভিতৰৰ পৰা বাহিৰলৈকে গতি কৰিব। ইয়াকে আমি কি বুলি কওঁ? প্ৰশ্বাস বুলি কওঁ। এতিয়া NCERT কেনেকুৱাকৈ দি আছে আমি চাওঁ। আমি সোনকালে NCERT দিয়া বস্তুখিনি চাম। এতিয়া চাওক, হাওঁফাওৰ ভিতৰলৈ বায়ু গ্ৰহণ কৰা আৰু ইয়াৰ পৰা বায়ু বৰ্জন কৰা কাৰ্য বায়ুমণ্ডলৰ হাওঁফাওৰ মাজৰ চাপৰ তাৰতম্যৰ সৃষ্টিৰ দ্বাৰা সম্পন্ন হয়। বুজি পাইছে নে নাই? ইম্পৰ্টেণ্ট এইটো লাইন। তো ইয়াতে কি হ'ল যে আমি হাওঁফাওৰ ভিতৰলৈ বায়ু গ্ৰহণ কৰোঁ আৰু তাৰ পৰা কি হয়? ইয়াৰ পৰা বায়ু বৰ্জন কৰোঁ। এই কৰোঁ কিহৰ কাৰণে? বায়ুমণ্ডল আৰু হাওঁফাওৰ মাজত চাপৰ তাৰতম্য মানে প্ৰেছাৰ গ্ৰেডিয়েণ্ট বা প্ৰেছাৰৰ ডিফাৰেঞ্চ হোৱাৰ কাৰণে এই বায়ু বাহিৰলৈ উলিয়াই যায় আৰু ভিতৰলৈ সোমায়। ঠিক আছে? বায়ু গ্ৰহণ কৰোঁ আৰু বৰ্জন কৰোঁ কিহৰ কাৰণে? বায়ুমণ্ডল আৰু হাওঁফাওৰ মাজৰ চাপৰ তাৰতম্যৰ কাৰণে। হ'ল ফাৰ্ষ্ট পইণ্ট। এতিয়া আপোনালোকে চাওক, ইয়াতে কি হৈছে? হাওঁফাওৰ ভিতৰত বায়ুৰ চাপ বায়ুমণ্ডলীয় চাপতকৈ কম হ'লে, এইটো কথাটো হ'ল প্ৰথম কথাটো যে পঢ়িলোঁ, এই কথাটো হাওঁফাওৰ ভিতৰৰ চাপটো কি? হাওঁফাওৰ ভিতৰৰ চাপ বায়ুমণ্ডলীয় চাপতকৈ কম হ'লে, অৰ্থাৎ বায়ুমণ্ডলীয় চাপৰ তুলনাত হাওঁফাওৰ ভিতৰৰ চাপ কিমান? ঋণাত্মক মানে নেগেটিভ বা কম হোৱাৰ ফলত কি হয়? শ্বাস ক্ৰিয়াটো হয়। হ'ল? আৰু আপোনাৰ প্ৰশ্বাস ক্ৰিয়াটো একেদৰে হাওঁফাওৰ এতিয়া কি হ'ব? হাওঁফাওৰ ভিতৰৰ চাপ বায়ুমণ্ডলৰ চাপতকৈ কি হ'ব লাগিব? বেছি হ'ব লাগিব। অধিক হোৱাৰ বাবে কি হয়? প্ৰশ্বাস হয় বা এক্সপাইৰেশ্যন হয়। বুজি পালে এইখিনি কথাটো? এইখিনি কথাটো আপোনালোকে NCERTৰ পৰা জাষ্ট এজ ইট ইজ লিখিব পাৰিব। ইয়াতে কোনো ধৰণৰ সাল সলনি নকৰিলেও হৈ যাব। পঢ়াটোতো পঢ়িব লাগিব, নিজে পঢ়িব লাগিব, নহ'লে উপায় নাই। ঠিক আছে? আৰু এইবিলাক বস্তু এদিনতে অহা বস্তু নহয়। এইবিলাক বস্তু লাহে লাহে এইবিলাক আহি যাব। কেনেকুৱাকৈ NCERT পঢ়িব লাগে, কেনেকৈ হাইলাইট কৰিব লাগে, কেনেকুৱাকৈ ইম্পৰ্টেণ্ট বস্তুখিনি নোট ডাউন কৰিব লাগে আৰু কোনখিনি বস্তু দৰকাৰী, কোনখিনি বস্তু অদৰকাৰী, এইখিনি বস্তু এদিনত নাহে। আপুনি লাহে লাহে আহিব, ষ্টেপ বাই ষ্টেপ। ইট উইল টেক লট অফ টাইম। আৰু তাৰ কাৰণে ধৈৰ্যৰ শক্তিটো বঢ়াব লাগিব আৰু সময়ে সময়ে এইটো বাঢ়ি যাব আপোনালোকৰ, চিন্তা নাই। এতিয়া চাওক, কেৱল ইয়াতে কাহিনী শেষ নহয়। মধ্যছদা আৰু বিশেষভাৱে গঠন হোৱা পেশী যেনে আন্তঃপৰ্শকীয় পেশী এক্সটাৰ্নেল ইণ্টাৰকষ্টেল আৰু আন্তঃপৰ্শকীয় আৰু আন্তঃপৰ্শকীয় পেশী এক্সটাৰ্নেল ইণ্টাৰকষ্টেল মাসেল আৰু ইণ্টাৰনেল ইণ্টাৰকষ্টেল মাসেল। এইবিলাক মাসেলক কি বুলি কোৱা হয়? ঠিক আছে? সো এতিয়া চাওক,
ইয়াতে মধ্যছদা আৰু এই পেশীবোৰে বহুত এটা ডাঙৰ ভূমিকা লয় এতিয়া এই পেশীয়ে কি কৰে এই পেশীবোৰে কি কৰে এই পেশীয়ে কি কৰে বায়ু চাপৰ তাৰতম্য সৃষ্টি কৰে এতিয়া যদি কোশ্চেন আহে 1 মাৰ্কৰ আপোনালোকৰ 1 মাৰ্কৰ যদি কোশ্চেন আহে আপুনি লিখিব যে এই মধ্যছদা বহি আৰু অন্তঃপৰশী পেশীবোৰে বায়ুৰ এই হাওঁফাওঁৰ ভিতৰৰ বায়ুৰ চাপৰ তাৰতম্য সৃষ্টি কৰে ঠিক আছে কোনে সৃষ্টি কৰে মধ্যছদা আৰু এই পেশীবোৰে এটা চাওক শ্বাস প্ৰক্ৰিয়াত মেইনলি আমাৰ ইনস্পিৰেশন শ্বাস প্ৰক্ৰিয়াত কি হয় মধ্যছদাৰ সংকোচন হয় যাৰ ফলত কি হয় বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পায় ঠিক আছে আৰু লগতে কি হয় এক্সটাৰ্নেল এই পেশীবোৰে ঠিক আছে বহি পৰশী পেশীবোৰৰ কি হয় সংকোচনেৰে কি হয় কামিহাড় আৰু ষ্টাৰ্নাম ওপৰৰ পিনে ঠেলি দিয়ে আৰু যাৰ ফলত আয়তন বৃদ্ধি পায় ওকে আয়তন বৃদ্ধি পালে কি হয় আপোনাৰ হাওঁফাওঁৰ ভিতৰত থকা আয়তন বৃদ্ধিৰ ফলত কি হয় হাওঁফাওঁৰ ভিতৰত আয়তন বৃদ্ধিৰ ফলত কি হয় চাপ বায়ুমণ্ডলৰ চাপৰ তুলনাত কি হয় হ্ৰাস পায় ক'ত হ্ৰাস পায় হাওঁফাওঁৰ ভিতৰত চাপ বায়ুমণ্ডলৰ চাপৰ তুলনাত হ্ৰাস পায় ওকে ফলত কি হয় আপোনাৰ ফলত বায়ুমণ্ডলৰ পৰা হাওঁফাওঁৰ ভিতৰলৈ প্ৰৱেশ কৰে ঠিক আছে যাক আমি শ্বাস বুলি কওঁ প্ৰশ্বাসৰ ক্ষেত্ৰত কি হয় আপোনাৰ প্ৰশ্বাসৰ ক্ষেত্ৰত আপোনাৰ কি হয় মধ্যছদা আৰু এই পেশীবোৰৰ কি হয় বিশ্ৰান্তি হয় বা বিশ্ৰাম হয় বা পুনৰ অৱস্থালৈ ঘূৰি যায় ঠিক আছে পূৰ্বৰ অৱস্থালৈ ঘূৰি যায় যাৰ ফলত কি হয় আপোনাৰ বক্ষ গহ্বৰৰ আয়তন কমে মানে বক্ষ গহ্বৰৰ মানে ভিতৰত থোৰাচিক কেভিটিৰ আয়তন কমে আৰু হাওঁফাওঁৰ আয়তন কমে থোৰাচিক কেভিটিৰ আয়তন কমা মানে কি বক্ষ গহ্বৰৰ আয়তন কমা মানে কি হাওঁফাওঁৰ আয়তন কমা আৰু হাওঁফাওঁৰ আয়তন কমাৰ লগে লগে হাওঁফাওঁৰ ভিতৰৰ বায়ুৰ চাপ বায়ুমণ্ডলীয় চাপৰ তুলনাত বাহিৰৰ চাপৰ তুলনাত ভিতৰৰ চাপ কি হয় বৃদ্ধি পায় ঠিক আছে হাওঁফাওঁৰ ভিতৰৰ চাপ বৃদ্ধি পায় আৰু আমি জানো যে য'ত চাপ বেছি থাকে তাৰে পৰা চাপ কম থকা অংশলৈকে বায়ু গতি কৰে তো তাৰ ফলত কি হয় আপোনাৰ কি হয় হাওঁফাওঁৰ পৰা বায়ু বাহিৰলৈ ওলাই যায় ইয়াক আমি প্ৰশ্বাস বুলি কওঁ বা এক্সপাইৰেশ্যন বুলি কওঁ ঠিক আছে এইখিনি হৈ গ'ল এতিয়া কোৱেশ্চনটো হ'ল যে এইটো আহিব পাৰে দেই এজন সুস্থ মানুহে গড় এভাৰেজত এজন সুস্থ মানুহে গড়ে 12 পৰা 16 বাৰ ঠিক আছে প্ৰতি মিনিটত 1 মিনিটত 12 পৰা 16 বাৰ শ্বাস প্ৰশ্বাস লয় ঠিক আছে এটা মোক টেকনিক শিকাইছিলে আপুনি 1001 এইবিলাক 1001 কোৱাতে যিমান বাৰ সময় লয় এইখিনি সময় আৰামছে যদি 1001 এইখিনি কম কোৱাতে যিমানখিনি সময় লয় সেইখিনি সময়ত কি হয় শ্বাস প্ৰশ্বাস এবাৰ সম্পন্ন হৈ যায় ঠিক আছে তো ক'ব গ'লে 12 পৰা 16 বাৰ তাতকৈ বেছি হ'ব পাৰে কিছুমান কমো হ'ব পাৰে এইটো এভাৰেজ গড়ত বস্তুটো ওলাইছে তো এইটো আপুনি নোট ডাউন কৰিব পাৰে আৰু এটা বস্তু ইম্পৰ্টেণ্ট বস্তু আছে যে শ্বাস প্ৰশ্বাসৰ সময়ত পেশী আৰু আস্থিবোৰৰ হোৱা গতিৰ লগত জড়িত থকা বায়ুৰ আয়তন ঠিক আছে কাৰ দ্বাৰা স্পাইৰোমিটাৰ যন্ত্ৰৰ দ্বাৰা কি কৰিব পাৰি স্পাইৰোমিটাৰৰ দ্বাৰা ইয়াক নিৰ্ণয় কৰিব পাৰি বা জুখিব পাৰি আৰু হাওঁফাওঁৰ কাৰ্য চাই পেলাই ৰোগ নিৰ্ধাৰণ কৰা হয় ডক্টৰবোৰে কি চায় বুকুত যে আপোনাৰ এইটো ষ্টেথোস্কোপ ষ্টেথোটো লগায় কিয় লগায় তাৰে পৰা কি হয় কিছুমান ভিতৰত থকা ৰোগবোৰো নিৰ্ণয় কৰিব পাৰি এতিয়া শ্বসন আয়তন আৰু ক্ষমতা এইটো বস্তু আমি নেক্সট ভিডিঅ'টি এটাত সম্পন্ন কৰিম আপোনালোকে জড়িত হৈ পেলাই থাকক শ্বসন আয়তন আৰু ক্ষমতা ৰেস্পিৰেটৰী ভলিউম আৰু কেপাচিটি এইটো ভিডিঅ'টি নেক্সট ভিডিঅ'টি আপোনালোকৰ ৰিয়েলি ইণ্টাৰেষ্টিং হ'ব আপোনালোকে নিশ্চিন্ত থাকক আৰু এইটো চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ পেলাই থাকক ধন্যবাদেৰে আজিৰ ক্লাছ মই সম্পন্ন কৰিছোঁ লগ পাম